Hello guys, এতিয়া মানে আমি দুইটা খোৱা ভিডিঅ' এটা আপোনালোকক দিবলৈ গৈ আছোঁ মিছন ৱাইফত বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকে চাব দেই এতিয়া আমি খুব দুইটা মিছামিচি এইবাৰ মানে আমাৰ লগত কৰিব এইজনী মহতীজনীকো আমাৰ লগত কৰাম বুলি ভাবিছোঁ এয়া আপোনালোকে ক'ত দেখিছিলে বাৰু আপোনালোকে হয়তো চাইছিলে যে তেতুন তামুলী ভাওনা আছিলে সেই ভাওনাখনৰ মদ বেপাৰী এই বাইদেউগৰাকীৰ নাম হ'ল মাধৱী ডেকা ৰজা আৰু বাইদেউগৰাকীক এইবাৰ মোৰ ভিডিঅ'লৈ আনিছোঁ তাকে আপোনালোকে চাব বাইদেউ কিবা এটা কৈ দিয়ক আহিব আপোনালোকেও চাব আমাৰ ভিডিঅ'টো কেনেকুৱা লাগে অঁ আপুনি সেইখনৰ নাম কি বাৰু আমি যে ভিডিঅ' কৰি আছোঁ নামটো কি একো নাজানে এই বাইদেউজনী একো নাজানে লাইক কৰক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰক এনেকৈ কৈ দিওঁ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আমাৰ ইয়াক ভালদৰে উঠাই দিব অঁ একদম উঠাই দিব উঠাই দিব দেই বনাই দিব কৰিব পৰা নাইকিয়া প্ৰথমতে হাঁহি লওঁ তাৰপিছতে কৰোঁ হাঁহি মুঠি পেলাইছে গতিকে আপোনালোকে খুব ধুনীয়া পাব চাই থাকিব ভিডিঅ'টোৰ নাম কি জানানে ষ্টৰিটোৰ নাম একো নাজানে মোক কোৱাই নাই তাই গমেই নাপায় গম নাপায় কিবা ক'বা নেকি অঁ ভাল লাগিছে কৰি বহুত কমেডি হয় আৰু চাবাই নাছিলোঁ যে ইমান কমেডি হ'ব পাৰে তাৰপিছত আৰু যেতিয়া কৰি গৈ আছোঁ বহুত ভাল লাগিছে আপোনালোকে চাব হাই ফ্ৰেণ্ডছ গুড মৰ্ণিং নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি আকৌ এটা নতুন ভিডিঅ' বনাবলৈ এয়া প্ৰস্তুতি চলাই আছোঁ আৰু এয়া হ'ল আমাৰ ছেকেণ্ড ৱাইফ শান্তি আৰু এয়া কেমেৰা পাৰ্চন এয়া আহিছে একদম পূৰা হিৰ' হৈ আহিছে একদম মিছন ৱাইফ পাৰ্ট 1 আৰু পাৰ্ট 2 আপোনালোকে খুব ধুনীয়াকৈ মৰম দিলে আৰু সেইকাৰণে এতিয়া পাৰ্ট 3 বনাবলৈ গৈ আছোঁ কোৱা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বতৰটো বিৰাট ধুনীয়া অঁ আমি এতিয়া শ্বুটিং আৰম্ভ কৰিম আৰু অঁ আপোনালোকলে ভাল ভিডিঅ' এটা দিম ঠগি আছিলা ইমান মৰম দিয়া পাছতো বেলেগ ছোৱালীলে ধান্দা মই ঠিকে কি শুনিব লাগে সকলো শুনিলো তেতিয়া মই কি বুলি কওঁ কি বুলি কওঁ তেতিয়া আমাৰ ঘৰটো দেখুৱাই আছোঁ যে এইটো ঘৰতে আমি সদায় শ্বুটিং কৰোঁ এইখিনি হ'ব অঁ টেবলেটে কাৰোবাক ভাল পায় নে কি মানুহ গোন্ধ পোৱাই নাই পানী লাগা খাকানেও চাগে গোন্ধ নাপাব ওলাই গ'লে তাৰমানে তুমি মোক সঁচাই সন্দেহ কৰিছা ন অঁ কৰিছোঁ অঁ এইটো ভাল লাগিব ঠিক আছে একো নাই এয়া আমি এতিয়া অকণমান চাহ খাই লৈছোঁ চাহ খাই পেলাই আকৌ আমি ভিডিঅ' কৰিম কেনেকুৱা পাইছা কোৱাচোন স্ক্ৰিপ্টটো স্ক্ৰিপ্ট ভাল আৰু আমি কৈও ভাল পাওঁ আগতে কৈছোঁ এবাৰ চাগে মোৰ কিবা এটা আছে ন অঁ একশ্যন মই নোৱাৰা হ'লো 4 দিন আজি ভালে আছ নহয় प्यार हुआ इकरार हुआ है प्यार के दिल क्यों डरता नहीं গিয়েক ঘৈণীয়েক খোৱা এতিয়া চিন এটা আছে তাকে কৰি আছোঁ এইবিলাক অকণমান ৰাতি চিন কৰিছোঁ অকণমান ৰাতি লাগিছে ন বাৰু ফ্লেভাৰটো এই মানুহে বহুত অত্যাচাৰ কৰিছে মিছন ৱাইফ 3 পাৰ্ট 3 মোক কষ্ট কৰি আছে লাইকি মনত আছে নাই হাই ফ্ৰেণ্ডছ ডে বাই ডে আমি শ্বুটিং কৰি আছোঁ আৰু আজি আমাৰ লগত এইজনী কৰিব তাইৰ নাম লিলি ভাল লাগিছে কিন্তু মই একো বৰ্তমান নাজানো কি কৰিম কিন্তু এতিয়া শিৱসাগৰ যাম গাইজ অঁ তাই শিৱসাগৰলৈ যাব ঠিকে আছে বাৰু কি শিৱসাগৰলৈ যাব আপোনালোকে গম পাব গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু আহি আছে মিছন ৱাইফ পাৰ্ট 3 একদম চাবলৈ নাপাহৰিব জয়ন্তা ইউটিউব চেনেলত ওলাই যাব আপোনালোকৰ নিজৰ মাজত হৈ থকা মানে বিবাহিতা পুৰুষ মহিলাৰ যিবিলাক হৈ থাকে তাকে আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে চাই ভাল পাব বহুত বেছি ভাল পাব কি আজি কলা কলা লাগিছে আপোনাৰ এতিয়া হা এতিয়া এতিয়া বগা বগা লাগিছে বগা বগা লাগিছে মই ভিডিঅ' কৰি আছোঁ সঁচাই অঁ মোক বগা লাগিছে অঁ হাই ফ্ৰেণ্ডছ এটা পেট পোহাক লৈ আহিছোঁ সেইয়া এইটো পেট পোহাক বগাক মাতি আনিলোঁ ই শুবলৈ আহিছে এচিছ কৰিবলৈ মাতি আনিলে এচিছ কৈছে শুইছে ঠিকে আছে আমি ভিডিঅ' বনাই আছোঁ মিছন ৱাইফ পাৰ্ট 3 আৰু আপোনালোকে চাব খুব মজা এটা ভিডিঅ' মুক্তি দিয়া সোণৰ অসম ৰচিব কোনে
শান্তি দিয়া কৰি কৰি হাঁহি হাঁহি থাকিব পৰা নাইকিয়া গতিকে আপোনালোকেও হাঁহিবলৈ পাব তাকে Sure. একদম খুব সোনকালে আহি আছে পাৰ্ট 3 আৰু পাৰ্ট 1 আৰু পাৰ্ট 2 যদি চোৱা নাই এতিয়াই চাই লওক চাওক আৰু যিসকলে চাইছে সেইসকলে মানে পাৰ্ট 3 বিচাৰি আছে গতিকে পাৰ্ট 3 বনালোঁ যদি পাৰ্ট 3 আপোনালোকে আদৰিলে তেতিয়া আমি পাৰ্ট 4 লৈ যাম বনাম